নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাব গৈ আছোঁ অৰ্কিড পাৰ্কৰ ভিতৰত থকা মিউজিয়ামটো। গতিকে আহকচোন মিউজিয়ামটো দৰ্শন কৰোঁ। এয়া হৈছে অসমীয়া ৰেচম কাপোৰৰ ওপৰত ব্যৱহাৰ কৰা কিছুমান প্ৰাকৃতিক ৰং আৰু লগতে ইয়াতে ৰেচম কাপোৰত ব্যৱহাৰ কৰা সূতাবোৰো এই ধৰণে প্ৰদৰ্শনী কৰি ৰাখিছে। এয়া আৰু এইখন হৈছে কঁকাল শাল, য'ত নেকি কাপোৰ বৈ আছে শিপিনীগৰাকীয়ে। এয়া আৰু ইয়াত থকা প্ৰতিটো বস্তুৰে নাম সহ ইয়াতে লিখি ৰাখিছে। এয়া যঁতৰ, ডলা, এনেধৰণৰ বহুত বস্তু আছে যিবিলাকৰ নাম আমি নাজানো আৰু ইয়াতে লিখা আছে। আৰু এয়া হৈছে ফটো গেলেৰী, য'ত নেকি অসমৰ প্ৰসিদ্ধ ইতিহাস প্ৰসিদ্ধ জেগাবোৰৰ ফটো ইয়াতে লগাই ৰাখিছে তাৰ পৰিচয়ৰ সৈতে। আৰু ইয়াতে এইবোৰ বাদ্যযন্ত্ৰ, লগতে বাচন বৰ্তন আমাৰ কালচাৰৰ, আৰু এয়া বাদ্যযন্ত্ৰ। আৰু এয়া হ'ল থাপনা। লগতে ইয়াতে ৰাখিছে এয়া সাঁচিপাতৰ লিপি, য'ত নেকি আগৰ মানুহে লিখা পঢ়া কামবোৰ কৰিছিলে সাঁচিপাতত।